নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে অন্য এটা ভিডিঅ'লৈ SSLC প্ৰিভিয়াছ ইয়াৰ অল কুৱেশ্যন পেপাৰবোৰ তোমালোকে কেনেকৈ ডাউনলোড দিবা তাৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে। যিহেতু SSLC এক্সাম 15 মাৰ্চৰ পৰা আৰম্ভ হ'ব তোমালোকৰ, ঠিক আছে। বহুতে হয়তো কুৱেশ্যন পেপাৰবোৰ কালেক্ট কৰিছে, যিহেতু আগৰ কুৱেশ্যন পেপাৰবোৰ বহুতে কালেক্ট কৰি থয়, ঠিক আছে। যিসকলে এতিয়ালৈ কালেক্ট কৰা নাই তেওঁলোকে কুৱেশ্যন পেপাৰবোৰ বিচাৰি টাইম নষ্ট কৰিব নালাগে, ভিডিঅ'টো চালেই হৈ গ'ল, ঠিক আছে। ভিডিঅ'টো মাত্ৰ এটা এপ্লিকেশ্যন ডাউনলোড দিব লাগিব, 4 বা 5 MB হ'ব, ঠিক আছে। সকলো কুৱেশ্যন পেপাৰ পাবা তোমালোকে 2007 চনৰ পৰা 21 চনলৈকে কুৱেশ্যন পেপাৰবোৰ সকলো তাতে থাকিব, ঠিক আছে। ব'লা ভিডিঅ' আৰম্ভ কৰোঁ, ক'ৰ পৰা কুৱেশ্যন পেপাৰবোৰ ডাউনলোড দিবা তোমালোকে চাই লোৱা ভিডিঅ'টো। আৰু ভিডিঅ'টো যদি নতুন তোমালোকে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা প্লিজ। ব'লা ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকে কৰিবা কি, তোমালোকৰ মোবাইলত গৈ প্লে' ষ্ট'ৰ অ'পেন কৰিবা। প্লে' ষ্ট'ৰ অ'পেন কৰাৰ পিছত, ঠিক আছে, প্লে' ষ্ট'ৰ অ'পেন কৰাৰ পিছত ইয়াত তোমালোকে মাৰিবা সেৱা অল পেপাৰ, ঠিক আছে, ঠিক আছে। চাৰ্চ কৰি দিবা, ইয়াক মাৰি চাৰ্চ কৰাৰ পিছত এইবোৰ দেখিছা সেৱা পুৰণি প্ৰশ্ন, ঠিক আছে। 2 নম্বৰ অপশ্যন আছে, প্ৰথম আছে সেৱা SSLC পুৰণি প্ৰশ্ন কাকত। এইবোৰ এপছৰ পৰা তোমালোকে গৈ প্ৰশ্ন পেপাৰবোৰ কালেক্ট কৰিব পাৰিবা, ঠিক আছে। তেতিয়া ৱেবছাইটৰ পৰা কালেক্ট কৰিবলৈ অকণমান দিগদাৰ হয়, কিছুমানে যিহেতু ৱেবছাইটৰ পৰা ডাউনলোড কৰিলে বেলেগ কিবাহে ওলায়, ঠিক আছে। এইটো মই ইনষ্টল কৰি থৈছোঁ আগতীয়াকৈ, সেইটো কাৰণে মই তোমালোকক দেখাইছোঁ কেনেকৈ প্ৰশ্ন পেপাৰবোৰ ওলায়, ঠিক আছে। ব'লা মোবাইল, মই তোমালোকক দেখাইছোঁ মোবাইলত কেনেকৈ ওলায়। এইটো দেখা পাইছা সেৱা পুৰণি প্ৰশ্ন কাকত, ঠিক আছে। এইটোত গৈ অপেন কৰিছোঁ মই, দেখিছা। তোমালোকে 15 চনৰ পৰা 19 চনলৈকে আছে। এইটোত 15 চনৰ পেপাৰখনকে চাওঁ, ঠিক আছে, কি আছে 15 চনত গৈ চাওঁ। 15 চনত তোমাৰ কি চাব বিচাৰা, জেনেৰেল চায়েন্স, ছ'চিয়েল চায়েন্স, মেথমেটিক্স, ইংলিছ, আছামিছ, ইলেক্টিভ ছাবজেক্ট যি আছে তোমালোকৰ, ঠিক আছে। জেনেৰেল চায়েন্সৰ পেপাৰখন চাওঁ, প্ৰথম অপশ্যনত আছে। অলপ নেটৰ প্ৰব্লেম দিছে, অলপ দেৰি ৰৈ দিওঁ, ঠিক আছে। ইয়াত তোমালোকে চোৱা জেনেৰেল চায়েন্সৰ পেপাৰখন আহিছিলে 2015, ঠিক আছে। এখন হ'ল 2015 জেনেৰেল চায়েন্সৰ পেপাৰখন। ইয়াত তোমালোকে 2015 পৰা 19লৈকে সকলো পেপাৰ ইয়াতে দিয়া আছে এপছটোত, তোমালোকে চাব পাৰা, ঠিক আছে। এইবোৰ কুৱেশ্যনবোৰ চাব পাৰা, ঠিক আছে। 22টা পেজ আছে, এনেকৈ পেজবোৰ তললৈ গৈ থাকিব, তোমালোকে এনেকৈ সকলোবোৰ কুৱেশ্যন পৰা চাব পাৰিবা, ঠিক আছে। বহুতো সুবিধা হ'ব, যিহেতু মোবাইলতে থাকিব পেপাৰবোৰ, তোমালোকে যেতিয়া সময় পোৱা তেতিয়াই চাব পাৰিবা, যিহেতু মাৰ্চৰ 15 তাৰিখৰ পৰা এক্সাম আছে। বাকী কুৱেশ্যন পেপাৰবোৰ এনেকৈ চাব পাৰিবা, তোমালোকে মেথমেটিক্সৰ কুৱেশ্যন চাব পাৰিবা, ইংলিছ সকলোৱে চাব পাৰিবা 2019লৈকে বেলাত। যদি তোমালোকক 2019 পৰা ওপৰ লাগে তেতিয়াহ'লে 2019 পৰা ওপৰৰ কুৱেশ্যন পেপাৰবোৰ দি থোৱা আছে মোৰ চেনেলটো চাব পাৰা, তোমালোকে ভিজিট কৰি চাব পাৰা এবাৰ, ঠিক আছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি তোমালোকৰ চেনেলটো নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা ভিডিঅ'টো। তোমালোকৰ গ্ৰুপত শ্বেয়াৰ কৰি দিবা যদি তোমালোকে SSLC দিব বিচাৰা এবাৰ, ঠিক আছে।